মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্ধসত্য কথা কোৱা বুলি কিয় ক'লে নিতুমণি শইকীয়াই? চাওক নিতুমণি শইকীয়াৰ উদাত্ত ভাষণ। খোলাকে আপোনালোকক দুটা কথা কওঁ। এতিয়া মই যে ক'লো 30 বছৰ মানৰ পৰা ক'ৰবাত আমাৰ ঘূণে ধৰিলে বুলি, কালি মুখ্যমন্ত্ৰীয়ে শিক্ষক সমাজক দায়ী কৰিছে শিক্ষা ব্যৱস্থাটো আজিৰ অধঃপতন হোৱাৰ কাৰণে। মই ক'ম আপোনালোকৰ এইখন মঞ্চৰ পৰা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিৰ ডিফুত অৰ্ধসত্য কথা কৈছে, চূড়ান্ত সত্য কথা নাই কোৱা। তেখেতে অৰ্ধসত্য কথা কৈছে। মই ক'ম আজি অসমৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থা যদি জহন্নামে গৈছে, আজি যদি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি বৃহৎ প্ৰশ্নবোধক চিনৰ উদয় হৈছে, তেনেহ'লে তাৰ কাৰণে মূলতঃ দায়ী আমাৰ বিগত চৰকাৰবিলাক। 1 নম্বৰত দায়ী আমাৰ চৰকাৰবিলাক। তাৰ পিছত মই দায়ী কৰিম আমাৰ শিক্ষক সমাজ বা আমাৰ সামাজিক ব্যৱস্থাটোক। প্ৰথমতে তেখেতে যি ধৰণে আমাৰ শিক্ষক সমাজক দায়ী কৰিছে, মই কিন্তু দায়ী নকৰোঁ। মই দায়ী কৰিম আমাৰ চৰকাৰক। কিয়? আজিৰ পৰা অলপ দিনৰ আগৰ যিটো পৰিৱেশ আছিল, জয় জয় মই আছিল। কোনেও কেতিয়াও চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি প্ৰশ্নৰ উদয় কৰা নাছিল, আপোনাৰ মনত সন্দেহ নাছিল, কোনো আশংকা নাছিল, কোনো ভয় নাছিল। বিনা দ্বিধাই আপুনি সেই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ ওপৰত 100% আস্থা আৰু বিশ্বাস পোষণ কৰি আছিল। এতিয়াও তেনেকুৱা বিদ্যালয় আছে, বেলেগ বাদ দিয়ক। আপোনালোকৰ এই সীমামূৰীয়া এই বিদ্যালয়খনৰ পৰা মই কম, যোৰহাট আৰু শিৱসাগৰ জিলা তাৰ আটাইতকৈ উজ্জ্বল উদাহৰণ। এতিয়াও শিৱসাগৰত এনেকুৱা বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয় আছে, য'ত শিক্ষা গ্ৰহণ কৰাবৰ কাৰণে অভিভাৱকে ৰাতি বুন্দাপৰ দি পাছদিনাখনলৈকে তাত অপেক্ষা কৰিছে। এতিয়াও বিদ্যালয় আছে শিৱসাগৰত। যোৰহাটত এতিয়াও তেনেকুৱা বিদ্যালয় আছে চৰকাৰী মাধ্যমে, কিন্তু কিমানখন আছে? কিমানখন তেনেকুৱা চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকে সেই আস্থা আৰু বিশ্বাস পোষণ কৰি আছে? 24 ঘণ্টাতকৈ বেছি আগতীয়াকৈ সেই বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে অভিভাৱকে যে বুন্দাপৰ দিছে, অসমত কিমানখন তেনেকুৱা বিদ্যালয় আছে? এতিয়াও যে আছে, এপাচি শাকত এটা জালুকৰ দৰে, ভাগ্য ভাল। কিন্তু এটা সময়লৈকে মোটামুটিভাৱে ঠিকেই আছিল সেই বিদ্যালয়বিলাক। আজি যে ধ্বংস হৈ গ'ল, আজি যে প্ৰশ্নবোধক চিনৰ উদয় হ'ল, আশংকা হ'ল, ভয় সোমালে আমাৰ মাজত, ক'ৰ পৰা সোমালে? মই ভাবোঁ ইয়াৰ কাৰণে প্ৰথম দায়ী, মই আকৌ আপোনালোকক কৈছোঁ যে আপোনালোকৰ লগত মোৰ চিন্তাটো নিমিলিব পাৰে, এইটো মোৰ চিন্তা। মই ভাবোঁ প্ৰথম দায়ী 91 চনৰ যিখন হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ চৰকাৰ, সেই চৰকাৰখন প্ৰথম দায়ী। কিয় কৈছোঁ মই? যতদূৰ সম্ভৱ এই হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীবিলাকত সেইখনেই শেষৰখন চৰকাৰ আছিল য'ত শিক্ষকক প্ৰথম 3 বছৰ হোৱাৰ সময়ছোৱালৈকে 1 টকাও নোহোৱাকৈ শিক্ষকক নিযুক্তি দিয়া হৈছিল। BSc পাছ কৰা ব্যক্তিয়ে হওক, BA-BEd থকা ব্যক্তিয়ে হওক, সঁচাকৈ যিসকল যোগ্য ব্যক্তি, তেওঁলোকে শিক্ষক হিচাপে নিযুক্তি পাইছিল। প্ৰাথমিক বিদ্যালয় কওক, LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী যি শিক্ষানুষ্ঠানৰ কথাই কওক, মই ওপৰলৈ যোৱাই নাই, কলেজ পৰ্যায়লৈ মই যোৱা নাই। য'ত আমাৰ মেৰুদণ্ডটো গঢ় লয়, য'ত জাতি নিৰ্মাণৰ আচল মেৰুদণ্ড তৈয়াৰ হয়, এই প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈকে, মই এই চোৱা সময়ৰ কথা কৈছোঁ আপোনালোক। তেতিয়ালৈকে যোগ্য ব্যক্তিবিলাকক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। আৰু যতদূৰ সম্ভৱ হিতেশ্বৰ শইকীয়াৰ প্ৰথমটো সেই 91 চনৰ যিখন চৰকাৰ, তাৰ 3 বছৰলৈকে মোটামুটি ঠিকেই চলিছিল। কিন্তু পিছৰ 2 বছৰ কি কৰিলে সেই চৰকাৰখনে? মনত পেলাওক আপোনালোকে কি কৰিলে। মোৰ চকুৰ আগত এই মুহূৰ্তত এনেকুৱা কেইজনমান শিক্ষকে অহা যোৱা কৰি আছে, যিকেইজন শিক্ষকক মই হাড়ে হিমুজি চিনি পাওঁ। এই মুহূৰ্তত এই মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ আগত কথা কৈ থকাৰ মুহূৰ্তত, আৰু মই এতিয়া কোৱাৰ লগে লগে আপোনালোকৰ চকুৰ আগতো তেনেকুৱা বহুত শিক্ষক আহি যাব, যি সেই সময়ত নিযুক্তি পাইছিল। মই কি কথা কৈছোঁ জানে? মাছৰ বজাৰত দৰ দাম কৰাৰ ধৰণেৰে শিক্ষক যে বিক্ৰী হয়,
হিতেশ্বৰ শইকীয়াৰ সেই চৰকাৰখনৰ সেই শেষৰ 2টা বছৰে আমাক শিকাই দিলে, আমাক দেখুৱাই দিলে 25,000 পৰা 30-40,000 টকাত প্ৰথমবাৰৰ কাৰণে শিক্ষক বিক্ৰী হোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল সেই 91 চনৰ সেই চৰকাৰখনে। তাৰ আগত যদি কৰিছিল মই নাজানো, মই সৰু, মই মোৰ জ্ঞান আৰু বুদ্ধিৰে মই যেতিয়া দেখিছোঁ মই সেই তেতিয়াৰ পৰা কৈছোঁ। মই 85 চনৰ চৰকাৰখনৰ পৰা মোৰ জ্ঞান আৰু বুদ্ধিয়ে সকলোবিলাক কথা কয়, মই জানো। তাৰ আগৰ পৰিৱেশটো মই নাজানো, আৰু মোৰ দৃঢ় বিশ্বাস তাৰ আগত তেনেকুৱা পৰিৱেশ নাছিল।